নমস্কাৰ ফ্ৰেণ্ডছ, মই শম্ভু সাকসেছ ভিউলৈ আকৌ এবাৰ স্বাগতম জনাই আজিৰ সেশন ষ্টাৰ্ট কৰিবলৈ ওলাইছোঁ। আৰু আজিৰ সেশনত আপোনালোকে পাব সায়েন্সৰ কেইটামান মোষ্ট টপ কুৱেশ্যন হয়, যিটো বায়োলজিৰ পৰা আমি কালেকশ্যন কৰিছোঁ। ঠিক আছে, আৰু মোষ্ট ইম্পৰ্টেণ্ট হয়, আপোনালোকে এবাৰ শেষলৈকে চাব। আৰু যদি আপুনি নতুন, এটা অনুৰোধ জনাম, আপুনি আমাৰ চেনেলটো সাকসেছ ভিউ ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগত থকা ঘণ্টিটো বজাই দিব। ঠিক আছে, আৰু যদি PDF ফাইল লাগে তেন্তে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেল আছে, তাতে জইন লৈ ল'ব। বাছ আৰামত যিবোৰ আমি মেটেৰিয়েলছ আমি আপলোড কৰোঁ বা কৰিছোঁ সকলোবোৰ আপোনালোকে পাব তাতে। ঠিক আছে, তো আহক আমি ষ্টাৰ্ট কৰোঁ। কুৱেশ্যন নম্বৰ 1, ছাঁত লিকলিকাই বাঢ়ি গৈ থকা উদ্ভিদক কি বুলি কয়? ঠিক আছে, ছাঁত গছৰ ছাঁ হওক, বিল্ডিঙৰ ছাঁ হওক, এই ছাঁত এক ধৰণৰ উদ্ভিদ হয়, এইটো লিকলিকাই বাঢ়ি গৈ থাকে, সেইটো উদ্ভিদক কি বুলি কোৱা হয়? এইটো হ'ল চিঅ'ফাইটছ। ঠিক আছে, চিঅ'ফাইট জাতীয় উদ্ভিদ হয়। ঠিক আছে, এতিয়া হোক নেক্সট, মানুহৰ মুখ্য শ্বসন অংগ কোনটি? মানুহৰ মুখ্য শ্বসন অংগ কোনটি? এইটো হ'ল হাওঁফাওঁ, জানেই। নেক্সট আহক কুৱেশ্যন নম্বৰ 3, তেজৰ চাপ অত্যাধিক হোৱা অৱস্থাটো কি বুলি কয়? যেতিয়া আমাৰ প্ৰেছাৰটো, ব্লাড প্ৰেছাৰটো হাই হৈ যায়, এইটো কি বুলি কয় এই অৱস্থাটোক? এইটো হ'ল হাইপাৰ টেনশ্যন। নেক্সট আহক আপোনাৰ তলৰ কোনটি শ্বসনতন্ত্ৰজনিত ৰোগ? এই অপশ্যন আছে ডায়েৰিয়া, টিবি, নিমনিয়া, আৰু ডি অপশ্যনত আছে বি এণ্ড চি, মানে দুটাই, ডিপি আৰু নিমনিয়া। তো ইয়াৰ শুদ্ধ উত্তৰটো ডি হ'ব, তাৰমানে টিবি আৰু নিমনিয়া দুটাই আপোনাৰ শ্বসনতন্ত্ৰজনিত ৰোগ হয়। নেক্সট আহক আপোনাৰ কুৱেশ্যন নম্বৰ 5, তলৰ কোনটি মাছত থকা উৎসৰ্জন পদাৰ্থ? ঠিক আছে, এইটো হ'ল আপোনাৰ এমনিয়া। ঠিক আছে, এমনিয়া। নেক্সট আহক আপোনাৰ উদ্ভিদত থকা অতিৰিক্ত পানী উলিয়াই যোৱা যি প্ৰক্ৰিয়াটো আছে, এই প্ৰক্ৰিয়াটো কি? ঠিক আছে, এইটো হ'ল বাষ্প উৎসৰ্জন। ঠিক আছে, বাষ্প উৎসৰ্জন। কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো সালোক সংশ্লেষণৰ অংগ হয়? এইটো হ'ল আপোনাৰ উদ্ভিদৰ পাত, যিটো হয় পাত। ঠিক আছে। নেক্সট আহক কুৱেশ্যন নম্বৰ 8, উদ্ভিদত গেছ আদান প্ৰদানৰ বাবে ডেছ থাকে? উত্তৰটো হ'ব আপোনাৰ ৰন্ধ্ৰ। ঠিক আছে। নেক্সট আহক হাওঁফাওঁৰ আকাৰ ডেছ? ঠিক আছে, আমাৰ যিটো লাংছ হয়, লাংছৰ আকাৰটো কি ধৰণৰ হয়? অপশ্যনত আছে গোলাকাৰ, বেলুনাকাৰ, শংকু আকাৰ, অণ্ডাকাৰ। ঠিক আছে, তো আপোনাৰ এনচাৰটো হ'ব শংকু আকাৰৰ। নেক্সট আহক খাদ্য পাচন ক্ৰিয়া কোন প্ৰক্ৰিয়াৰ অন্তৰ্গত হয়? ঠিক আছে, তো আপনার শুদ্ধ উত্তরটা হব উপচয়ন। শুদ্ধ উত্তর উপচয়ন। ঠিক আছে। নেক্সট হোক কুৱেশ্যন নম্বৰ 11, আপনার খাদ্য পদার্থ বৃক্ষলৈ স্থানান্তৰণৰ মুখ্য ৰূপ কোনটো? ঠিক আছে, আপনার উত্তরটা হব সুক্রোজ। অপশন নম্বৰ সি, সুক্রোজ। নেক্সট আহক কুৱেশ্যন নম্বৰ 12, সুস্বাস্থ্য মানুহৰ তেজৰ যিটো চাপ কিমান হয়, মানে ব্লাড প্ৰেছাৰ কিমান হয় যিটো হেলদি মানুহৰ? ঠিক আছে, এইটো আপোনাৰ শুদ্ধ উত্তৰ আপোনাৰ জানেই চাগে, এইটো হ'ল 120/80। নেক্সট আহক আপোনাৰ মানুহৰ গোন্ধ লোৱা কামটো নিয়ন্ত্ৰণ কৰে ডেছ? ঠিক আছে, মানে গোন্ধ লোৱা কামটো কোনে কৰে আমাৰ দেহৰ যিটো অংগ হয়? এইটো হ'ল উত্তৰটো হ'ব ঘ্ৰাণেন্দ্ৰিয়। নেক্সট আহক কুৱেশ্যন নম্বৰ 14, তেজত গ্লুকোজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে কোনে? কুৱেশ্যন নম্বৰ 14, তেজত গ্লুকোজৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে ডেছ? এইটো আপনার শুদ্ধ উত্তরটা হব ইনসুলিনের বাবে। ঠিক আছে, ইনসুলিনের বাবে আপনার কি হয়, গ্লুকোজের মাত্রাটা নিয়ন্ত্রণ থাকে, কন্ট্রোল থাকে। ঠিক আছে। নেক্সট হোক কুৱেশ্যন নম্বৰ 15, অক্সিজেন এক প্রকারের ড্যাশ হয়? এইটো হল অক্সিজেন এক প্রকারের এনজাইম হয়, এনজাইম। ঠিক আছে। নেক্সট আহক আপনার জৈব প্রক্রমণের বাবে তলৰ কোনটো সঠিক হয়? ঠিক আছে, জৈব প্রক্রমণের বাবে তলৰ কোনটো সঠিক? আপনার উত্তর হব পোষণ, উৎসর্জন আৰু শ্বসন, তিনটাই আপনার শুদ্ধ উত্তর হব। ঠিক আছে। তাৰপিছত আপনার হব কুৱেশ্যন নম্বৰ 17, গোবৰ ছাতি তলৰ কোনটোৰ উদাহৰণ? আপনার শুদ্ধ উত্তরটা হব মৃতজীবী। ঠিক আছে, মৃতজীবীর উদাহরণ হয়েছে গোবর ছাতি। নেক্সট আপনার আহক বায়ুমণ্ডলত সাধারণত কার্বন ডাই অক্সাইডের পরিমাণ কিমান থাকে?
শুদ্ধ উত্তৰ হৈছে আপোনাৰ 0.03%। নেক্সট আহক মানৱ শৰীৰত থকা ডাঙৰ যি গ্ৰন্থিটো আছে ইয়াৰ নাম কি? এইটো হ'ল আপোনাৰ যকৃত, লিভাৰ। ঠিক আছে, এইটো বহুতবাৰ ৰিপিট হৈছে, ৰিপিটেড কুৱেশ্যন হয়। তাৰপিছত আহক কুৱেশ্যন নম্বৰ 20, শৰীৰৰ তাপক্ৰম ক'ত নিয়ন্ত্ৰিত হয়? ঠিক আছে, তাপক্ৰম যে নিয়ন্ত্ৰিত হয় এইটো ক'ত হয়, কোনটো পাৰ্টছত হয়? ঠিক আছে, এইটো হ'ল আপোনাৰ চেৰিব্ৰাম, ব্ৰেইনৰ যিটো মানে মুখ্য ভাগ যিটো চেৰিব্ৰামতহে তাপ নিয়ন্ত্ৰণ হয়। নেক্সট আহক মানুহৰ পুং প্ৰজনন অংগৰ পৰা কি হৰমোন নিৰ্গত হয়? পুং প্ৰজনন অংগৰ পৰা যে হৰমোন নিৰ্গত হয় ইয়াৰ নাম কি? এইটো হ'ল আপোনাৰ ৰিলেক্সিন। ঠিক আছে। কুৱেশ্যন নম্বৰ 22, মানুহৰ ঐচ্ছিক গতিৰ নিয়ন্ত্ৰণ কাৰ দ্বাৰা হয়? এইটো অপশ্যন নম্বৰ এ, চেৰিব্ৰাম। ঠিক আছে, শুদ্ধ উত্তৰটো হ'ব চেৰিব্ৰাম। তাৰপিছত আহক এমিবাৰ খাদ্য অন্তৰ্গ্ৰহণ কাৰ দ্বাৰা হয়? ঠিক আছে, এইটো আপোনাৰ শুদ্ধ উত্তৰটো হ'ব কুটপাথ। নেক্সট আহক কুৱেশ্যন নম্বৰ 24, তলৰ কোনটো এনজাইম লালাটিৰ মাজত বিদ্যমান? ঠিক আছে, তলৰ কোন এনজাইমটো লালাটিৰ মাজত বিদ্যমান থাকে? তো আপোনাৰ শুদ্ধ উত্তৰটো হ'ল টাইলিন। ঠিক আছে, টাইলিন আমি লালাটিৰ মাজত টাইলিন পাওঁ। নেক্সট আহক 25 কুৱেশ্যন নম্বৰ, শক্তি উৎপাদনৰ বাবে কৌশিকাক প্ৰায় কি প্ৰয়োগ কৰি থাকে? তো আপনার শুদ্ধ উত্তরটা হবে গ্লুকোজ। ঠিক আছে। নেক্সট আহক 26, কোন প্রক্রিয়া দ্বারা উদ্ভিদ বায়ুমণ্ডলের পৰা অক্সিজেন কোষলৈ কঢ়িয়াই নিয়ে? আপনার শুদ্ধ উত্তরটা হ'ব সালোক সংশ্লেষণ। তাৰপিছত আহক 27, শ্বসন প্ৰক্ৰিয়াত খাদ্য পদাৰ্থৰ পৰিণতি কি হয়? শ্বসন প্রক্রিয়াত খাদ্য পদার্থর পরিণতি কি হয় গৈ? ঠিক আছে, তো আপনার শুদ্ধ উত্তরটা হবে বিঘটন হয়। ঠিক আছে। কুৱেশ্যন নম্বৰ 28, ভিটামিন ডিৰ অভাৱত কি ৰোগ হয়? এইটো চাগে আপোনালোকে জানেই, কুৱেশ্যন 28, ভিটামিন চিৰ অভাৱত কি ৰোগ হয়? এইটো আটাইয়ে জানে, তথাপিও ৰিপিটেড কুৱেশ্যন, মোষ্ট ইম্পৰ্টেণ্ট বুলি ভাবি কালেকশ্যন কৰিছোঁ। এইটো হ'ল স্কাৰ্বি ৰোগ, ভিটামিন চিৰ অভাৱত হয় স্কাৰ্বি। 29, চকু পানীৰ ৰাসায়নিক নাম কি? এইটো ৰিপিটেড কুৱেশ্যন হয়, ক্ল'ৰ'এচিডোফেনন আপোনাৰ চকু পানীৰ ৰাসায়নিক নাম। তাৰপিছত আহক কুৱেশ্যন নম্বৰ 30, নৱজাতকৰ গাত কিমানটা অস্থি থাকে? ঠিক আছে, মানে কেঁচুৱা যে হয়, জন্ম লোৱা মাত্ৰ কেঁচুৱাৰ গাত হাড্ডি কিমান থাকে? এইটো হ'ল 300। অপশ্যন নম্বৰ বি, 300 হাড্ডি থাকে। তো ফ্ৰেণ্ডছ, আজি ইমানেই, আৰু নেক্সট ছেশ্যনত আৰু আমি কুৱেশ্যন লৈ আহিবলৈ চেষ্টা কৰিম, আৰু লগ পাম অহা ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোকে সুন্দৰ, সুস্থ আৰু মংগলময় থাকক, এইটো কামনাৰে। জয় আই অসম।